মোকালমোৱাৰ যুৱক 5 বছৰে সন্ধানহীন হোৱা ডিজেন ডেকা ৰাজস্থানত উদ্ধাৰ। মোকালমোৱাৰ সাপকাটাৰ যুৱক ডিজেন ডেকা 5 বছৰ ধৰি সন্ধানহীন হৈ আছিল। সাপকাটা গাঁৱৰ স্বৰ্গীয় দীপচৰণ ডেকা আৰু হৰিদ্ৰা ডেকাৰ একমাত্ৰ পুত্ৰ 37 বছৰীয়া ডিজেন ডেকাৰ সন্ধান ওলাল ৰাজস্থানত। বৃদ্ধ মাতৃয়ে জনোৱা মতে 5 বছৰৰ আগতে ঘৰৰ পৰা ওলাই গৈছিল ডিজেন আৰু কিন্তু তাৰ পাছৰে পৰা যুৱকজনৰ কোনো ধৰণৰ খবৰ পোৱা নাছিল। অৱশেষত 5 বছৰৰ মূৰত মোকালমোৱা থানাৰ পৰা খবৰ পালে পুত্ৰ ৰাজস্থানত থকাৰ কথা। পৰিয়ালৰ লোকে নিজৰ ল'ৰাক ঘৰলৈ ঘূৰাই অনাৰ বাবে বৰক্ষেত্ৰীৰ বিধায়ক নাৰায়ণ ডেকাক আৰু টিহু সমষ্টিৰ বিধায়ক চন্দ্ৰমোহন পাটোৱাৰীক কাটৰ অনুৰোধ জনাইছে। মানে ল'ৰাৰ এই সন্ধান কেনেকৈ পালে আপুনি? ল'ৰাৰ সন্ধান আমাৰ গাঁৱৰে ল'ৰা এটাই মোক তাৰমানে নিবা আহিছে থানাত বোলে ফোন কৰিছে সেই হেৰি কৰি থানাই মাতা বুলি কৈ মোক গাড়ীত তুলি লৈ গ'ল ঘৰৰ পৰা। ঘৰৰ পৰাই ল'ৰাটো এই 21 চনৰ হেৰি 2 ছেপ্টেম্বৰৰ দিনা লাগিছিল। নাই একো খা খবৰ পোৱা নাই। নাই একো হেৰি পোৱা নাই। দিছোঁ লিখিত আকাৰে থানাত দিছোঁ আৰু হেৰি পেপাৰতো দিছোঁ আৰু এই হেৰি নিউজতো দিছোঁ আৰু বিচাৰিও খেদাইছিলোঁ। কিন্তু এতিয়া থানাক টকা পইচা সেনেকুৱা এটা মই দুৰ্বল মানুহ তো আৰু কৰি দিওঁতাই নাই। এতিয়া মই কি কৰোঁ? এতিয়া সহযোগিতাৰ হেমন্ত মামাকো বিচাৰিছোঁ, ইফালে নাৰায়ণ ডেকাকো গাঁৱবাসী বুলি বিচাৰিছোঁ, ইফালে চন্দ্ৰমোহন পাটোৱাৰীকো মই অনুৰোধ কৰিছোঁ আৰু যাতে মোৰ ল'ৰাটো ঘৰক কিবা কৰি মোৰ আগত আনি দিব পাৰে ৰাজস্থানৰ পৰা। 5 বছৰৰ মানে যাত্ৰা, এই 5 বছৰৰ নোহোৱাৰ পিছত আপোনাৰ কেনেকুৱা পৰিয়ালত কেনেকুৱা এটা হাহাকাৰ হৈছিল বা আপুনি কেনেধৰণৰ সমস্যাৰ সন্মুখীন হৈছিল ল'ৰাজনৰ অবিহনে? হয়, ল'ৰাটোৰ অবিহনে মোৰ সেই কুৰাই জুই বাপা মোৰ খাওঁতে খুৱাওঁতে মোৰ খাব ল'বৰ ইচ্ছা নাই। একদিন ভাত ৰান্ধি 4 দিন গ'লেও নাখোৱাকৈ থাকোঁ। মই মাথা ঘূৰে মই মোকালমোৱাৰ পৰা আজিজ আলীৰ ৰিপৰ্ট, এনি ভাৰত 24।